বহু লোকে বিবাহৰ বাবে সপোন দেখা আৰম্ভ কৰে, কিন্তু কিছুমান লোকে বিবাহৰ উপযুক্ত বয়স হোৱাৰ পিছতো বিয়া কৰাব নিবিচাৰে। এই লোকসকলে বিয়া কৰিবলৈ অথবা সম্পৰ্কৰ বান্ধোনত থাকিবলৈ ভয় কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি 4টা ৰাশিৰ জাতকৰ ক্ষেত্ৰত এনে হয়। তেওঁলোকে যিমান সম্ভৱ বিবাহ স্থগিত ৰাখে। বিবাহৰ বিষয়ে তেওঁলোকৰ ভুল ধাৰণা থাকে। কোন কোন ৰাশিৰ লোকসকলে বিবাহ পাশত আবদ্ধ হ'বলৈ ভয় কৰে, আজি এই বিষয়ে ক'বলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কন্যা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ৰাশিৰ লোকসকল স্পষ্টবাদী আৰু বিবাহৰ প্ৰতি এটা বেলেগ মনোভাৱ ৰাখে। তেওঁলোকে অনুভৱ কৰে যে যদি সংগীজনে তেওঁলোকৰ প্ৰত্যাশা পূৰণ নকৰে তেন্তে জীৱন কঠিন হ'ব। ইয়াৰ বাবে তেওঁলোকে বিয়াৰ বাবে পলাই ফুৰে। এইবাৰ বৃশ্চিক ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মনৰ কথা কোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবে। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে তেওঁলোকৰ সঙ্গীৰ সৈতে তেওঁলোকৰ মনৰ কথা ক'ব নোৱাৰিব, যাৰ বাবে বিয়া কৰাটো কঠিন বুলি তেওঁলোকে ভাবে। এইবাৰ ধনু ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ৰাশিৰ লোকসকলে এক আমোদজনক জীৱন যাপন কৰিবলৈ বিচাৰে। তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'বলৈ ভয় কৰে, গতিকে বিয়াৰ পৰা বিৰত থাকে। এইবাৰ মীন ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ৰাশিৰ লোকসকল অতি প্ৰতিভাশালী। তেওঁলোকে জীৱনত সহজে সফলতা লাভ কৰে, যদিও তেওঁলোকে মানুহৰ লগত মিলি থকাটো সহজ নহয়, যাৰ বাবে তেওঁলোকে জীৱনসংগী বাছনি কৰাৰ পৰা এৰাই চলে। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। লগতে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ। নমস্কাৰ।